হেল্ল' বন্ধু বান্ধৱীসকল আৰু লগতে দাদা বাইদেউসকল, আজি আপোনালোকৰ লগত মই আছোঁ কল্যাণ। আজিৰ এই ভিডিঅ'টোত দেখুওৱা হ'ব বৰপেটাৰ হোলী। আজি হোলীৰ তৃতীয় দিন, আজিৰ পৰা হোলী শেষ। আমি আজি ইয়াত চাম ডাঙৰ তুলসীৰ খুঁটা আৰু 100 বছৰ ধৰি চলি থকা চাকি। মই শুনিব পৰাৰ মতে মেইন মন্দিৰৰ ভিতৰত মহিলাসকলক সোমাব নিদিয়ে, কিন্তু আজিৰ দিনটোত গোসাঁই বাহিৰলৈ উলিয়াই, সেয়েহে আজি সকলোৱে গোসাঁই চাব। এয়াই হৈছে ডাঙৰ তুলসীৰ খুঁটা, আৰু এই ঘৰেই চাকি, যিখৰ চাকি 100 বছৰ আগৰ পৰাই জ্বলি আছে বুলি মানুহে কয়। তিনিও গোহাঁই এনেদৰেই সম্পূৰ্ণ 7 পাককৈ ঘূৰায় আৰু নিজৰ নিজৰ স্থানত স্থাপন কৰে। এয়াই আছিল বৰপেটাৰ হোলী। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। Subscribe now and press the bell icon. Never miss an update.